অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰালৈ আহিল এটা ভাল খবৰ। গতিকে বলকচোন দেৰি নকৰি যতীন বৰালৈ অহা ভাল খবৰটো জানি লওক। জনপ্ৰিয় অভিনেতা যতীন বৰা হৈছে দুগৰাকী সন্তানৰ পিতৃ আৰু সেয়েহে যতীন বৰাৰ কন্যা সন্তানগৰাকীয়ে যতীন বৰাক দিলে এটা ভাল খবৰ। আপোনালোকে জানেই যে যতীন বৰাৰ জীয়ৰী অৰ্থাৎ আস্থা বৰাই এইবাৰ ICSC মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কিছুদিন আগতে তেওঁৰ ফলাফল ঘোষণা হ'ল। তাত যতীন বৰাৰ কন্যা আস্থা বৰাই 94% সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল আৰু যাৰ ফলত যতীন বৰাৰ লগতে যতীন বৰাৰ পৰিয়ালৰ সদস্যসকলো বহুত বেছি উৎফুল্লিত হ'ল আৰু আমিও আমাৰ ফালৰ পৰা যতীন বৰাৰ কন্যা আস্থা বৰালৈ আন্তৰিক অভিনন্দন জনালোঁ, যাতে যতীন বৰাৰ কন্যা আস্থা বৰাই অনাগত দিনবোৰতো এনেদৰেই আৰু আগবাঢ়ি যাব পাৰে। গতিকে যতীন বৰাৰ ভাল খবৰটো জানি যদি আপোনাৰো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।